কাৰ্বি আংলং অটোনমাস কাউন্সিলে তেখেতসকলৰ শিক্ষকৰ নিযুক্তিৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি 131 জন শিক্ষকক আগতেই নিযুক্তি দিছিলে সেই নিযুক্তি যদিওবা স্টেট গভৰ্ণমেণ্টৰ বা ফাইনেন্স ডিপাৰ্টমেণ্টৰ কংকাৰেজ নাছিলে কিন্তু তেখেতসকলে প্ৰয়োজনীয়তাৰ তাগিদাত সেই শিক্ষকসমূহ নিযুক্তি দিছিলে আৰু সেই 131 জন শিক্ষকক আজি আমাৰ অসম কেবিনেটে এপ্ৰুভেল দিছে তেওঁলোকৰ নিযুক্তিৰ কাৰণে কিন্তু তাৰ কাৰণে যেটো প্ৰয়োজনীয় নথিপত্ৰ বা তেওঁলোকৰ যোগ্যতাৰ প্ৰমাণপত্ৰ এখিনি হিলছ এৰিয়া ডিপাৰ্টমেণ্টে চেক কৰিব আৰু চেক কৰাৰ পিছতে তেওঁলোকৰ শিক্ষকৰ যি নিযুক্তি দিছিলে তাক নিয়মীয়াকৰণৰ কাৰণে অসম কেবিনেটে আজি অনুমোদন দিছে তাৰ লগে লগে অসম চৰকাৰে এইটো আশা ৰাখিছে যে ভৱিষ্যতে যাতে উইদাউট প্ৰায়ৰ এপ্ৰুভেল এনেকুৱা ধৰণৰ নিযুক্তি প্ৰদান নকৰে তাৰ কাৰণেও অসম চৰকাৰে তেখেতসকলক জনাই দিছে